फिन आरोबाव मोनसे गिख्रंथाव जाब्रबथाय गंसे बासनि गिख्रंथाव जाब्रबथाय जाथाय जानाय क'क्राझार जिल्लानि सिङाव थानाय सेरफांगुरि आथियाबारियाव गंसे दावबायारि बासआ मोनसे गिख्रंथाव जाब्रबथाय जायो आरो बे गिख्रंथाव जाब्रबथाय जाथाय जानायाव गासै 4 दावबायारिफ्रा जोखोम जादों होनना मिथिनो मोननाय जादों आरो जोखोम जानाय माखासे दावबायारिफोरखौ क'क्राझार मेडिकेल कलेज आरो गुबुन माखासेखौ दतमागुरि सावस्रि मिरुआव थिसननाय जादों होनना मिथिनो मोननाय जादों लोगोसे गोब्राब जोखोम जानाय दावबायारिफोरखौ बरपेटा मेडिकेल कलेजाव दैथायहरनाय जादों दिनै फुंनि 6 रिंगायाव दावबायारि AS 01 PC 5625 बासआ सोनाब बेंगलनिफ्राय गुवाहाटी फारसे थांबाय थानाय समाव कन्ट्रल खोमानानै डिभाइडाराव सौग्रावदोंमोन बे जाब्रबथाय जानाय बासनि नाम्बारा AS 01 PC 5625 मोन आरो बे जाब्रबथायाव जोखोम जानाय दावबायारिफोरखौ मन्त्रि उरखावगोरा ब्रह्मआ क'क्राझार मेडिकेल कलेजाव खौरां लाहैनो थाखाय थांनायखौ बे समाव नुनो मोननाय जादों मुठ 42 জন ব্যক্তি মিৰ্জাৰ পৰা কোচবিহাৰত গৈ আছিল তেওঁলোকে ঘূৰি আহিছিল কোচবিহাৰৰ পৰা আৰু চেৰফাংগুৰি আঠিয়াবাৰীত আহি পেলাই ডিভাইডাৰৰ লগত খুন্দা মাৰি গাড়ীখন ফাঁচি গ'ল আৰু প্ৰায় 42 জন মানুহে অলপকৈ হ'লেও ইঞ্জুৰিটো হোৱা বুলি শুনিছোঁ কিন্তু কোকৰাঝাৰ মেডিকেল কলেজত 18 জন আহিছিল 18 জনৰ ভিতৰত এজনৰ ভৰিৰ যিটো ইঞ্জুৰি সেইটো অলপ ফ্ৰেকচাৰ চিৰিয়াছ আৰু এইটো ৰিফাৰ কৰিব লাগিব আৰু এজনৰ হেড ইঞ্জুৰি আছে বুলি এটা সন্দেহ কৰিছে ইণ্টাৰনেট এইটো ৰিফাৰ কৰিব লাগিব কিন্তু কেজুৱেলিটি হোৱা নাই তেওঁলোকে কিবা চিকিৎসাজনিত কাৰণত কোচবিহাৰ যোৱা বুলি তেওঁলোকে কৈছে আৰু মই নাজানো কিহৰ কোচবিহাৰত ইমান বাছ লৈ পেলাই চিকিৎসা কৰিব গৈছিলে তথাপিও দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো হৈ গ'ল আৰু এতিয়া কোকৰাঝাৰ মেডিকেল কলেজে যিমান সম্ভৱ ইয়াত যিখিনি সুবিধা আছে সকলো ইনজিউৰ্ড পাৰ্চনক চিকিৎসা দি আছে আৰু কেইজনমান যাব পৰা হৈছে আৰু কিছুমান নাৰ্ছিং হোমতো গৈছে প্ৰাইভেট নাৰ্ছিং হোম আৰু বৰ্তমানত লৈ গৈছিল বুলি আগতে এতিয়া কিছুমান যাব পৰা হৈছে যোৱাৰ কাৰণে ব্যৱস্থা মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনকো কৈছোঁ যোৱাৰ ব্যৱস্থা কৰি দিয়ক বাছৰ ব্যৱস্থা আৰু বাকী যিবিলাক থাকি যাব চিকিৎসা যিমান দিনলৈকে লাগে আৰু এইটো হ'ল যে ৰিফাৰ কৰিব লাগে কৰিব আমি ভগৱানে খুব মানে বচালে যে কোনো এজন কেজুৱেলিটি নহয় আৰু যাতে চিকিৎসাধীন কোনো ব্যক্তিয়ে এনেকুৱা ঘটনা নহয় ভালে ভালে আৰোগ্য হৈ যায় তাৰ কাৰণে মই কামনা কৰিছোঁ হয় আমি কি কয় এৰাউণ্ড 6:35 ৰাতিপুৱা আজি 6:35 AM আমি খবৰ পাইছোঁ যে চেৰফাংগুৰিত বাছ এক্সিডেণ্ট হৈছে ত' তেতিয়া আমি চবকে এলাৰ্ট দি ৰাখিছোঁ আমাৰ যিমানখিনি ডক্টৰ অন ডিউটি ডক্টৰ আমাৰ মেডিকেল অফিচাৰ ইনচাৰ্জ ত' এই হিচাপত আমি 18জন পেচেণ্ট ৰিচিভ কৰিছোঁ তাৰে 18জন পেচেণ্টত আমি বাকী পেচেণ্টবিলাক অলমষ্ট ষ্টেবল কৰা হ'ল আৰু বাকী তাৰে দুটাৰ মানে যোনটো ফিমাৰ ফ্ৰেকচাৰ বুলি কয় লং বন ফ্ৰেকচাৰ হৈছে তাৰপিছত তেওঁলোকৰ মানে তাৰে এটাটো ষ্টেবল আৰু এটা অলপমান ক্ৰিটিকেল হৈ আছে তেওঁক আমি বৰপেটা মেডিকেল কলেজলৈকে ৰিফাৰ কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্ট অফ অল সিহঁতে এক্সিডেণ্ট হোৱাৰ পিছত যিমান কেজুৱেলিটি দতমা PHCত অনা হৈছিলে টোটেল সিহঁতে 40 জন আছিল বুলি কৈছিল তাতে 22 জন তাতে আছে আৰু যিকেইটা বাকী ইণ্টাৰভেনশ্যন লাগে এইকেইটা পেচেণ্টক আমাক ইয়ালৈ ৰিফাৰ কৰা হৈছিলে 18জন পেচেণ্টক তো হিচাপত আমি এতিয়া ষ্টেবল কৰি পেলাই যাক ৰিফাৰ লাগে তেওঁক ৰিফাৰ কৰিম বুলি ভাবিছোঁ কোচবিহাৰ গৈছিলোঁ কালি শুকুৰবাৰ নহয় কালি গৈছিলোঁ প্ৰায় 3টা বজাত পাইছোঁ আৰু 3টা বজাত পাই পেলাই গধূলি ঔষধ দিল ঔষধ পাতি দেওঁতে এইবাৰ আহিব খুজিছিলোঁ এইবাৰ ৰাতি আৰু নাহিল 9টা বজাত ভাত চাত খাই দাই 2টা বজাত যাম দে বুলি পেলাই সেনেকৈ কৈছে এইবাৰ আৰু ৰাতিপুৱা যোগাই দিছে ৰাতিপুৱা তাৰমানে যিজনে আনিছে সেইজনক যোগাই দিছে ড্ৰাইভাৰটোক যোগাই দিছে এনেকৈ মানুহকেইটা যাব খুজিছে এইবাৰ আৰু যাব লাগে বুলি পেলাই সি খং চং উঠি আহিছে তাৰমানে পোহৰ হ'লে যাম সেনেকৈ কৈছে ৰাতিনো কিয় যাব লাগে বুলি পেলাই সেনেকৈ কৈছে এইবাৰ পোহৰ হোৱা দিয়া নাই না পোহৰ হোৱাই নাই তেতিয়ানে যোগাই দিওঁতে আৰু ভুচুকে উঠি আহি ৰাখিবাই খোজা নাই আৰু গাড়ী মানুহ উঠাবাই খোজা নাই তেতিয়াতে চলায়ে আৰু সি গাড়ী খং চং উঠি আহিছে আহি পেলাই এই বৰষুণ দিছে ঢিৰকিনি মাৰি আছে তেতিয়াতে কিবা হেৰি হ'ল নেকি তাতে লুগাই দিলা দলংখানৰ হেৰি
ব্ৰিজত জোৰে আহিছে আমি কৈ আহিছো ইমান জোৰে নচলাবি সি তাৰে কথা নামানে জোৰেকে চলাই আহি আছে আমি ভাবি আছো ই কিবা এটা কৰিব কৈছে সি আজি খিৰিকীৰ ওচৰত থাকিবি দেই হেৰি এই ইয়াক কৈছে হেৰিটো কৈছে খিৰিকীৰ ওচৰত থাকিবি দেই আজি কথা বেয়া আছে সিহঁতৰ বোলে সেনেকে আহিছে আমি 42 জন আছিলো নাজানো হিন্দী মেন আমি গৈছিলোঁ আপোনাৰ আলিপুৰদুৱাৰ বেজৰপুৰ যোৱাকালি ৰাতিপুৱা 7টাতে গৈছিলোঁ 7টাত গৈ ৰাতি 3:30মানত আমি ৰিটাৰ্ণ আৰু বছৰতে এক্সিডেণ্ট কৰিছোঁ মানুহ 40টামান হ'ব লাগে টোটেল আমাৰ মানুহ বহুত ঠাইত আছে আপোনাৰ মানুহ আছে আপোনাৰ মণিনী তিনিআলি মেনাপাৰা তাৰপিছত আছে আপোনাৰ ৰাণী তাৰপিছত আছে আপোনাৰ কাহাৰপাৰা আৰু ইফালে আছে আপোনাৰ হেৰি এই লোৱাৰঘাট বাগান কুলচি নালাপাৰা এইখিনি মানুহ আছে চিকিৎসা ভাল পাইছোঁ আৰু মই আহি ইয়াতে যিখিনি পাইছোঁ সঁচাকৈ বৰ সংঘনীয় আমি আলিপুৰদুৱাৰত গৈছিলোঁ আলিপুৰদুৱাৰ বেজৰপুৰ আঙিতো হৈছে এক্সিডেণ্ট যোৱাকালি গৈছিলোঁ 7টা বজাত ৰাতিপুৱা আহি থকা হৈছে আজি ৰাতিপুৱা কি কয় ঘটনাটো মানে গাড়ী আহি আছে হঠাৎ দেখোন গাড়ীখন মানে ৰেলিঙত লাগি গ'ল কিবাকে ড্ৰাইভাৰে লগাই দি পেলাই ড্ৰাইভাৰ পলন কৰলা নাই পৰা ভাগৰা নাই मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां पलिग्रेनाइट WPC एबा PVC वुडेन फ्लोरिं वालपेपर स्टील रूफिं सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन